নমস্কাৰ, টিচি টুটুৰাজ ব্লগলৈ স্বাগতম জনাইছোঁ। আজি নতুন এটা ভিডিঅ'লৈ আজি ব'লকচোন আপোনালোকক দেখাই আছোঁ। আগতে ভাবিছিলোঁ যে কিছুমানে কয় চাউলত প্লাষ্টিক চাউল ওলাইছে। আজি মই নিজে বেগ এটা আনিবলৈ গৈছিলোঁ। আমাৰ বৰ বেছি মাটি বাৰী নাই, ইয়াত দেখিছে এইডোখৰ অকণমান দীঘলীয়াকৈ। বৰ ইয়াত ভাল নহয় খেতি। ইয়াত পানী হ'লে আৰু কি হয়, দুবাৰ তিনিবাৰ ৰুবলগীয়া হয়, পানী মাৰি থৈ যায়, খেতি নহয়। মই প্ৰায়ভাগ কিনিয়ে খাওঁ গোটেই বছৰটো, আৰু কাম নকৰিলেও নহয়। আপোনালোকক সদায় ভিডিঅ' দিব নোৱাৰোঁ, সেইকাৰণে টাইমটো দিব নোৱাৰোঁ, সেইকাৰণে বেয়া নাপাব আপোনালোকে। আজি মই প্লাষ্টিক চাউলৰ বিষয়লৈ আপোনালোকক দেখাবলৈ গৈ আছোঁ। মই 25 কেজি কিনি আনিছিলোঁ, 32 টকাকৈ লৈছিলে এটা মিলৰ পৰা। মিলটোৰ নাম কৈ নিদিওঁ, তেখেতলোকে অলপ ডাঙৰ মানুহটো নহয় জানো, সেইকাৰণে আপোনালোকক মই দেখাবলৈ গৈ আছোঁ প্লাষ্টিকৰ চাউলটোনো কেনেকুৱা আৰু কি হয় বস্তুটো, চাউলৰ লগত কেনেকৈ মিক্স কৰি দিছে। মই আগতে শুনো যে চাইনাই বনাইছে এইটো বস্তু, প্লাষ্টিক নহয়। এতিয়া আমাৰ অসমতো এই বস্তুটো আহিবলৈ হ'ল, ইয়াতে চাউলৰ লগত মিক্স কৰি দিয়ে। মই ব'লকচোন আপোনালোকক দেখাই আছোঁ। মই নহয় বুলি ভাবিছিলোঁ, বিশ্বাস নকৰিছিলোঁ, এতিয়া নিজে মই আনি পিনে নিজে পস্তাই গৈছোঁ। ব'লক ভিডিঅ'টো আপোনালোকে চাই থাকক। চাওকচোন, সেইবিলাক খালে মানুহ বাৰু জীয়াই থাকিব নে বাৰু, প্লাষ্টিকৰ চাউল খালে মানে। ব'লক আপোনালোকক দেখাই আছোঁ কেনেকুৱা আপোনালোকে তেতিয়াহে চিনি পাব প্লাষ্টিকৰ চাউলটো। এইটো বস্তাটো চাই লওক, আনিছিলোঁ 25 কেজি থাকে এইটো বস্তাত। পূৰা আপোনালোক কালি খুলি বস্তু তেতিয়া ধৰা পৰিছে বস্তুটো। এতিয়া আপোনালোকক ডলাত দেখাই আছোঁ, এতিয়া ডলাত লৈয়ে আপোনালোকক দেখাই আছোঁ। এখন ডলা এখন লৈ লৈছোঁ, এইটো চব উলিয়াই দিছোঁ। চাউল উলিয়াই দিছোঁ, আপোনালোকক দেখাই আছোঁ একদম পূৰা শুদ্ধ লাইটৰ ওপৰত। ব'লক ডলাত লৈ লৈছোঁ, এইটো লৈ লৈছোঁ, ব'লক লৈছোঁ, লাইটটো জ্বলাই লৈছোঁ ভালকৈ। আপোনালোক প্লাষ্টিক চাউলটো কেনেকুৱা হ'ব বাচি আছোঁ, মিক্স কৰি দিছে ইয়াত অলপ এইটো এটা প্লাষ্টিক চাউল, এইটো শিল্প পাৰ, এইটো আপোনালোক এই বস্তুটো চুবালে মানে কিবা ৰ'ব টাইপৰ, ৰ'ব টাইপৰ চাউলটো ডাঙৰ হ'ব। এতিয়া চব পৰিয়ে গ'ল, এটা এনেকুৱা ডাঙৰ হ'ব। এইটো চাউলটো ডাঙৰ হ'ল, পূৰা শুদ্ধ বগা। এতিয়া আপোনালোক জ্বলাই দেখাম, এইটো চাই থাকক, জ্বলাই দেখাম। মোমবাতি এটা জ্বলাই লৈছোঁ, ইয়াত চেপি লৈছোঁ চাউলটো। তাৰপিছত জ্বলাই দিম এতিয়া। প্লাষ্টিক গুণাইছে, দেখিছে, এনেকৈ জ্বলাই দিছোঁ। চব দেখিছে, চব দেখিছে, গলি গৈছে কেনেকৈ প্লাষ্টিক জ্বলিছে। আপোনালোকে যেনেকৈ জ্বলে দেখিছেনে? আপোনালোকক সিজাইও দেখাই আছোঁ, ব'লক ব'লক। সম্পূৰ্ণ এবেগ চাউল আনিছিলোঁ 25 কেজি। এইফালে নামটো দেখাই নিদিওঁ, বেয়া হ'ব নিদিলেও। 25 কেজি চাউল খতম, শুনা পূৰা আছে। আপোনালোকক দেখাই দিছোঁ, আপোনালোকে চাব। এতিয়া মই আকৌ বস্তুটো বনাই মেলি দেখাই আছোঁ আপোনালোকে কেনেকুৱা হয় প্লাষ্টিক চাউল, হয়নে নহয় আপোনালোকে নিজে কমেণ্ট কৰি জনাবচোন দেই। চাউল দুটা দেখাই দিছোঁ আপুনি ওচৰৰ পৰা। চাউলৰ আকৃতিয়ে নাই মানে, চব চাউলৰ কোনো পৰ্যায়ে আকৃতি নাই। চব চাউলতো ডাঙৰ কিবা আমলৈ টোপ তুলিছে চক। আপুনি কেনেকৈ বিশ্বাস নকৰিব প্লাষ্টিক হয় বুলি, দেখিছে? প্লাষ্টিক চাউলকেইটা দি লৈছোঁ, প্লাষ্টিক চাউলকেইটা দি ইয়াত আপোনাৰ উতলাই দিছোঁ। সেয়া সিজে নে নিসিজে আপোনাক চাবলৈ লৈছোঁ এতিয়া, সেইকাৰণে পূৰা উতলাই দিছোঁ। দেখিছে, দি দিছোঁ, উতলাই দিছোঁ। কি হয় আপোনাৰ চাওঁচোন প্লাষ্টিকৰ চাউলকেইটা। উতলাই দিলে প্লাষ্টিক চাউলকেইটা দেখিছে। এতিয়া আপুনি চাব, মই ইয়াত হেৰি কৰিম, ঢালিম এতিয়া চাউলকেইটা কি হয় দেখাই আছোঁ আপোনাক। প্লাষ্টিকৰ চাউল কেনেকৈ চিনি পাব, এয়া চব দেখিছেনে? দেখিছে, এয়া পানীখিনি পেলাই লৈছোঁ। প্লাষ্টিকৰ চাউল নে অৰিজিনেল চাউল আপোনালোকক দেখাই আছোঁ, আপোনালোকে চাব হা। সেইবোৰ হেৰি মূলা চব
ৰাইজ মূলা গেলি গৈছে দেখিছে চব হাঁহ দিয়া বস্তু চব 2 নম্বৰ বস্তু চব ৰাইজ কিবা পুলুকি গৈছে যে পিটিকি দিছোঁ কিবা পুলুকি গৈছে এয়া চব ৰাইজ প্লাষ্টিক চাউল চব প্লাষ্টিকৰ চাউল চব কি ৰ'ব টাইপ হৈছে চব আঠা আঠা গলি গৈছে যে চব আঠা আঠা হৈছে ডাইৰেক্ট প্লাষ্টিক হৈ দেখিছে দেখিছে ৰাইজ কিবা স্প্ৰিঙৰ টাইপৰ লিখীয়া কয় স্প্ৰিং যেনেকৈ কয় যে তেনেকুৱা কয় চাউল চাগে গম পাইছে প্লাষ্টিকৰ চাউলটো কেনেকৈ আপোনালোকে চিনি পাব একদম শুদ্ধ পগা হয় আপোনাৰ বস্তুটো আকৌ কামুৰি চাব আপোনাৰ ৰবৰ লিখীয়া কয় আৰু আপোনালোকে চাওক নিজে ভাবি চাওক এই বস্তুটো আপোনালোকে চাউলটো খায় দেহৰ কাৰণে কেনেকুৱা আপোনাৰ অসুবিধা হ'ব চব আৰু এনেও বেমাৰ আজাৰ মানুহবিলাক আজিকালি সামৰি লৈছে হাঁহ দিয়া বস্তু চব বস্তু দৰৱে এই আপোনালোকে চাই ল'ব কিনি অনা চাউলবিলাকৰ কেনেকুৱা পৰিস্থিতি দেখিছেনে আমি কৈ খোৱা মানুহ আমি জানেই তথাপিতো আনিও এনেকুৱা পৰিস্থিতি হৈছে দেখিছে আজিলৈ ভিডিঅ'টো ইমানতে সামৰণি মাৰিছোঁ জয় অসম বাই বাই